শ্বাসৰুদ্ধকৰ 408 ঘণ্টা 17 দিন দেশবাসীৰ বাবে পৰ্দাৰ আঁৰত থকা এক হাই প্ৰফাইল হত্যাকাণ্ড প্ৰতিক্ষণ প্ৰতি মুহূৰ্ত ছাছপেন্স থ্ৰিলাৰেৰে ভৰা এটা বাতৰি এই বাতৰিৰ প্ৰতিটো ঘটনা প্ৰতিটো দিন চিনেমাৰ দৰে প্ৰস্তুত কৰা হৈছিল চিত্ৰনাট্য কাহিনী পৰিস্থিতি সকলো স্বামী ৰাজা ৰাজবংশীক হত্যা পূৰ্ব পৰিকল্পিত হত্যাকাৰীৰ সোনম ৰাজবংশীৰ জেকেট খাচীগাঁৱত বিচাৰি পোৱা পূৰ্ব পৰিকল্পিত হত্যাৰ বাবে ব্যৱহাৰ কৰা চোকা দা পূৰ্ব পৰিকল্পিত কিন্তু প্ৰায় 17 দিনৰ মূৰত হত্যাকাৰী সোনম ৰাজবংশীয়ে প্ৰায় 1250 কিলোমিটাৰ অতিক্ৰম কৰি উত্তৰ প্ৰদেশৰ গাজীপুৰত উপস্থিত হোৱাটো এয়া নাছিল কিন্তু পূৰ্ব পৰিকল্পিত হয় এক শ্বাসৰুদ্ধকৰ হত্যাকাণ্ড সাধাৰণ জনতাৰ বাবে ৰহস্যৰে ভৰপূৰ আছিল সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটো কিন্তু মেঘালয় আৰক্ষীৰ বাবে আছিল ছাছপেন্স থ্ৰিলাৰ প্ৰতি মুহূৰ্তত নতুন ক্লু প্ৰতি মুহূৰ্তত অন্তৰ্ধান প্ৰতি মুহূৰ্তত প্ৰত্যাহ্বান প্ৰতি মুহূৰ্তত বদনাম 10 মে 2025 দুই পৰিয়ালৰ সন্মতিক্ৰমে মধ্যপ্ৰদেশৰ ইন্দোৰত মহা ধুমধামেৰে বিবাহ সম্পন্ন ৰাজা ৰঘুবংশীৰ মুখত হাঁহি সোনম ৰঘুবংশীৰ মুখতো হাঁহি কিন্তু দুয়োগৰাকীৰ হাঁহিৰ আঁৰত পাৰ্থক্য এইটোৱে নকইনা সোনম ৰাজবংশীৰ হাঁহি আছিল সম্পূৰ্ণ মিছা কিয়নো বিবাহৰ কিছুদিনৰ পূৰ্বৰে পৰা সোনমে সম্পূৰ্ণ কৰিছিল স্বামীক হত্যা কৰাৰ পৰিকল্পনা অনুসৰি 10 মেত বিবাহ সম্পূৰ্ণ কৰি 20 মেত সোনম আৰু ৰাজা হনিমুনৰ বাবে আহে মেঘালয় আচলতে বিয়াৰ কিছুদিনৰ পাছতে নবিবাহিতা পত্নী সোনমে উত্তৰ পূবৰ মেঘালয় হনিমুন ডেষ্টিনেশ্যন হিচাপে নিৰ্বাচন কৰাটো আছিল পূৰ্ব পৰিকল্পিত উল্লেখ্য যে বিবাহৰ পূৰ্বে গুৱাহাটীৰ কামাখ্যা মন্দিৰ অসম মেঘালয়কে আদি কৰি উত্তৰ পূবলৈ বহুবাৰ আহিছে সোনম ৰঘুবংশী গতিকে সোনমৰ বাবে মেঘালয় আছিল অতি চিনাকি সোনম ৰাজাৰ নতুন জীৱনৰ নতুন কাহিনী চলি থকাৰ সমান্তৰাল চলি আছিল আৰু এটা কাহিনী স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ আঁচনিয়ে সোনম ৰাজাৰ সমানে সমানে মেঘালয়লৈ আহি আছে বিশাল সিং চৌহান ৰাজ সিং কুশৱাহা আৰু আনন্দ কুমাৰ অভিযোগ অনুসৰি ইয়াৰে ৰাজ সিং কুশৱাহা সোনম ৰাজবংশীৰ প্ৰেমিক আছিল এফালে 20 মে তাৰিখে শ্বিলং পোৱাৰ পাছত 20 আৰু 21 তাৰিখে শ্বিলঙত নিশা কটাইছিল সোনম আৰু ৰাজা ৰঘুবংশীয়ে 22 তাৰিখে দুয়ো স্বামী স্ত্ৰীয়ে যায় চেৰাপুঞ্জীৰ নংগ্ৰিয়া নামৰ অঞ্চললৈ এই নংগ্ৰিয়াতে আছে মেঘালয়ৰ বিখ্যাত জীৱন্ত দুখলপীয়া গছৰ শিপাৰে নিৰ্মাণ কৰা দলং এই দলং পাৰ হ'লে কিছুদূৰ গ'লে পোৱা যায় একাংশ খাচীগাঁও আৰু হত্যাৰ পৰিকল্পনা অনুসৰি সোনমৰ প্ৰেমিক ৰাজ সিং কুশৱাহা আৰু দুই যুৱকে ইতিপূৰ্বে 22 মেৰ দিনা হত্যাৰ ঘাট পাতি নিশা কটাইছিল উক্ত খাচীগাঁওসমূহত এই সময়ছোৱাত ফোন আৰু মেছেজৰ জৰিয়তে সোনমৰ যোগাযোগ চলি আছিল প্ৰেমিক আৰু দুই যুৱকৰ সৈতে নিৰ্দিষ্ট সময়ত সোনম আৰু ৰাজাই দুখলপীয়া দলং চাই নিশা কটাবৰ বাবে উপস্থিত হৈ গৈ উক্ত খাচীগাঁৱৰ হোমষ্টে সেইদৰে 22 তাৰিখৰ নিশা নদম্পতি ৰাজা সোনম আৰু উক্ত তিনি যুৱকৰ মাজত দেখা সাক্ষাৎ হয় চেৰাপুঞ্জীৰ খাচীগাঁৱত তিনি বন্ধুক স্বামী ৰাজাৰ সন্মুখত সোনমে এনেদৰে দেখুৱালে যেন প্ৰথমবাৰৰ বাবে লগ পালে উক্ত তিনি যুৱক প্ৰথম চিনাকিতে একে ৰাজ্যৰ মধ্যপ্ৰদেশৰ হোৱাৰ বাবে
বিশ্বাস আৰু আত্মীয়তা বাঢ়িল তিনি যুৱকৰ সৈতে স্বামী ৰাজাৰ। তেনেদৰে 23 তাৰিখৰ দিনৰ ভাগত একে পথতে পৰা অন্য এটা টুৰিষ্ট অঞ্চল চাবলৈ যায় ৰাজা, সোণম আৰু নতুনকৈ সংগ দিয়া তিনি যুৱকে। কিন্তু সেই যাত্ৰাই আছিল স্বামী ৰাজা ৰঘুবংশীৰ শেষ যাত্ৰা। অৱশেষত প্ৰেমিক ৰাজ সিং কুশৱাহা আৰু তিনি বন্ধুৱে লগত লৈ অনা চোকা অস্ত্ৰৰে হত্যা কৰি পাহাৰৰ পৰা পেলাই দিয়ে ৰাজা ৰঘুবংশী। ৰাজা ৰঘুবংশীৰ মৃত্যুৰ পাছতে সেই স্থান ত্যাগ কৰে সোণম ৰঘুবংশী, পৰকীয়া প্ৰেমিকৰ সৈতে দুই বন্ধু। ৰাজাৰ মৃত্যুৰ পাছতে ভায়েক আৰু বোৱাৰী সোণমৰ কোনো খবৰ নাপায়। ৰাজাৰ ভাতৃ আহি উপস্থিত হয় মেঘালয়। গোচৰ দিয়া হয় মেঘালয় আৰক্ষীক। আৰম্ভ কৰি দিয়ে মেঘালয় আৰক্ষীয়ে তদন্ত। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ বিয়পি পৰে। লগে লগে উত্তৰ পূববাসী আৰু মেঘালয় জনতাৰ ওপৰত সমগ্ৰ ভাৰতৰ জনতাই পুনৰ আৰম্ভ কৰে কটু মন্তব্য দিয়া। সামাজিক মাধ্যমত ঘৃণাৰে উপচাই পেলোৱা হয় উত্তৰ পূববাসী। সামাজিক মাধ্যমত কোৱা আৰম্ভ কৰে মেঘালয়ৰ পাহাৰীয়া জংঘলী লোকে হত্যা কৰি পেলাই দিয়ে নবিবাহিতা স্বামী স্ত্ৰী। আচলতে ভাৰতবাসীৰ মনত এনে এটা মেঘালয়ৰ ওপৰত মনোভাৱ জন্ম দি সমগ্ৰ হত্যাকাণ্ডটোক অন্যফালে ঢাল খোৱাটো আছিল সোণমৰ পূৰ্ব পৰিকল্পিত আঁচনি। মেঘালয়ৰ ওপৰত এনে এটা নিৰেটিভ উত্তৰ ভাৰতত সৃষ্টি হোৱাৰ পাছত সততে অধিক হেঁচা পৰিল মেঘালয় আৰক্ষীৰ ওপৰত। ফলত এই হত্যাকাণ্ডৰ তদন্তৰ বাবে মেঘালয় আৰক্ষীয়ে নিয়োগ কৰে 4গৰাকীকৈ DSP আৰু 9গৰাকীকৈ SI। মেঘালয় আৰক্ষীয়ে তদন্ত তীব্ৰ কৰি তোলাৰ লগে লগে হত্যাকাৰীৰ বাবে কঠিন হৈ পৰে মেঘালয় এৰাটো। ফলত পৰকীয়া প্ৰেমৰ বাবে কৰা হত্যাকাণ্ডটো 4 হত্যাকাৰীয়ে ভাগে ভাগে কেৱল নিজক ৰক্ষা কৰি মেঘালয়ৰ পৰা কোনোমতে ওলাই যোৱাটো চিন্তা কৰে। একেদৰে 2 জুনৰ দিনা মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাজা ৰঘুবংশীৰ অৰ্ধগলিত মৃতদেহ। মৃতদেহৰ কিছু নিলগত উদ্ধাৰ কৰা হয় হত্যাত ব্যৱহাৰ কৰা চোকা দাখন। উক্ত উদ্ধাৰ হোৱা দাখনে মেঘালয় আৰক্ষীক আৰু স্পষ্ট কৰি তোলে যে এই হত্যাকাণ্ডৰ লগত অতি ঘনিষ্ঠ মানুহ জড়িত হৈ থকাটো। ইফালে মেঘালয় আৰক্ষীৰ হাতত সোণম ৰঘুবংশীৰ ফটো আহি পৰাৰ বাবে উত্তৰ পূবৰ পৰা পলায়ন কৰাটো সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সোণমৰ বাবে। মেঘালয় চেৰাপুঞ্জীৰ পৰা উত্তৰ প্ৰদেশৰ গাজীপুৰ পাবলৈ সোণম ৰঘুবংশীক ৰেলেৰে যাত্ৰা কৰি মাত্ৰ 27 ঘণ্টা সময় লাগে। কিন্তু এই যাত্ৰাপথ অতিক্ৰম কৰিবৰ বাবে সোণমক সময়ৰ প্ৰয়োজন হ'ল 408 ঘণ্টা তথা 17টা গতি। আৰু কালি তথা 8 আৰু 9 জুনৰ নিশা প্ৰায় 2 বজাত মেঘালয় আৰু উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে আটক কৰে সোণম ৰঘুবংশী। লগতে পৰকীয়া প্ৰেমিক ৰাজ সিং কুশৱাহা আৰু 2 বন্ধুক আটক কৰে মেঘালয় আৰক্ষীয়ে। এতিয়া হত্যাকাৰীক মেঘালয় আৰক্ষীয়ে জেৰা কৰাৰ লগে লগে ওলাই পৰিব সকলো উৰহী গছৰ ওৰ। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।